হেল্ল' গাইজ গুড মৰ্ণিং। মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম পাতল পিঠাৰ ৰেচিপি। তাৰ কাৰণে মই চাউলৰ গুড়িত পানী অকণমান বেছিকৈ পানী তাৰমানে গুড়াটো যাতে পাতল হয় সেনেকৈ পানী অলপ দি অকণমান চৌদা অকণমান নামমাত্ৰ তাৰপিছত অলপ নিমখ দি এনেকৈ মই পাতলকৈ পিঠাগুড়িখিনি গুলি লৈছোঁ। গুলি লৈ মই এনেকুৱা সাজত বহাই দিম। অকণমান এনেকৈ লৰাই দিব গোল হৈ জানো। তাৰপিছত ঢাকনি মাৰি দিব। 1 মিনিটমানো টাইম নালাগে, তাৰমানে এনেকুৱা পিঠাটো হৈ যায়। বহুত বেছি সহজ বনাবৰ কাৰণে। আপুনি কেতিয়াবা ৰাতিপুৱা যদি উঠাটো দেৰি হয় তেনেহ'লে আপোনালোকে পটককৈ এইটো পিঠা বনাব পাৰে। এয়া চাওক বহুত ধুনীয়াকৈ তাৰমানে উঠি গৈছে পিঠাখন। তাৰপিছত এনেকৈ নমাই লৈ কিনে অকণমান ঠাণ্ডা হোৱাৰ পিছত মেৰাই দিব। মেৰাই দিলে মানে দেখিবলৈ ভাল হয় আৰু খাবলৈতো বাৰু একেই হ'ব, কিন্তু দেখিবলৈ অলপ ভাল হয় আৰু। এয়া চাওক মোৰ হৈ গ'ল। আপোনালোকেও বনাব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব প্লিজ।